কিমান ৰিং গৈ বুলি ভাই ডায়মণ্ড 3 যাব লং ভাই মই ডায়মণ্ড 1 গৈ আহিছোহে মাইনাছ লাগিলে ভাই মোৰো মাইনাছ লাগিলে ডায়মণ্ড নতুন ৰিং আহিছে ৰে ভাই আমি ইভিনিং ওয়াক করব আৰু প্লিজ এজন ডক্টৰ সাগৰ তেৰ নদী পাৰ হৈ আফ্ৰিকাৰ পৰা আমাৰ ধুনীয়া গাঁৱৰ পৰিৱেশ চাব ভেৰি নাইস টু মিট ইউ আলজামিন বক্সটাৰ মোৰ সৈতে ফ্ৰেণ্ড হ'ব নাই টু একচেপ্ট মাই ফ্ৰেণ্ড ৰিকুৱেষ্ট নো কি ইংৰাজী আৰু অসমীয়া ভাষা নুবুজে কেৱল আফ্ৰিকা ভাষাহে জানে ইয়া মই বেছি সিহঁতৰ আফ্ৰিকা ভাষা বুজি পাওঁ নহয় চিন্তা নকৰিবা তোমাৰ লগত মই বুজাই দিম নহয় আমাৰ গাঁৱত ফুৰিব আহি ভাল পাইছে আৰু বোলে এটা মজা লাগে হয় নেকি আমাৰ গাঁৱত ফুৰিব আহি খুব ভাল পাইছে আৰু বোলে এটা মজা লাগে হয় নেকি বহুত ভাল কথা আমি গৌৰৱ কৰিব পাৰো যে প্ৰশংসা কৰাৰ বাবে মই বহুত আনন্দিত হৈছো বাই বাই আৰু উইজনৰ নিচিনা বন্ধুক লগ পাই বহুত সুখী অনুভৱ লাহে লাহে আহিব দেই ফুৰিবা আবেগেৰে ভৰা হিয়াৰে আশাৰ জ্বলাবান চাকি হিয়াৰে তোমাৰ আবেগেৰে ভৰা হিয়াৰে আশাৰ জ্বলাবান চাকি হিয়াৰে তোমাৰ যতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতী আমাৰ গাঁৱৰ চাৰিওফালে থকা উচ্চ পৰ্বত পাহাৰবোৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহন আৰু মনোমোহা তুমি কল্পনা তুমি মনৰে ঠিকনা তুমি Why not? We have naturally beautiful environment. নিশ্চয় Single kukerang gastenga keteng bumi ngetong পিছে আমাৰ গাঁৱৰ নলা নৰ্দমা ৰাস্তা ঘাটবোৰ চালে অতি দুখ লগা আমাৰ গাঁৱৰ মানুহবোৰ বৰ লেতেৰা মানুহবোৰে য'তে ত'তে গেলা পোচা জাবৰ জোথৰ জেং জাবৰ পেলোৱা দেখি বৰ দুখ সিহঁতৰ গাঁওবোৰ বৰ পৰিষ্কাৰ আৰু পৰিপাটি হয় নেকি বাৰু কেইলং এডুকেশ্যন বাবা ইবা গাঞ্জা বাবা পপ কি কৈছে থমাস মই একো বুজা নাই ভালকে বুজাই দিয়া আৰু তুমি সিহঁতৰ কথা কেনেকৈ বুজি পোৱা ব'লা
আমি এতিয়া ইখিনিৰ পৰা যাওঁ ব'লা চিমনি আৰু ইয়াত চোৱা হৈছিল সিহঁতৰ ভাষাটো মই এসপ্তাহত শিকিছোঁ কাৰণ মই এজন এডুকেশ্যন পাৰ্চন ৰাইট সি সুধিছে আমাৰ গাঁৱত এডুকেশ্যন পাৰ্চন নাই নেকি সুধিব পৰা নাই সেয়েহে আজি সমাজত একেবাৰে উন্নতি দেখা নাই মানুহবোৰে সঁচা কথা কৈছে সি আমাৰ গাঁৱৰ মানুহবিলাক কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে নিজৰ গাঁওখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবলৈ কোনো এজনে আগবাঢ়ি নাহে বৰ লাজ পাইছো মেইবাং টুবা টুবা প্লে কাটি ডাঙ্গা ডাঙ্গা চুপাহি উপি উপি পেপেটেং দুই বাহু কপিলেং মা কুণ্ডুং কুণ্ডুং তেতিয়া আহিলে গোটেই সেইবিলাক কিছুমান ডেকা ল'ৰাই টাচ তীৰ খেল জোৰা খেল আৰু আনন্দ জলমালিটো তোমালোকে জানিছাই মদ বিড়ি চিগাৰেট গুটখা আদি খাই আড্ডা দি দিনটো কটাই দেখিছে কিন্তু সিহঁতৰ গাঁৱৰ ডেকা ল'ৰাবোৰ সকলোৱে কৰ্ম খেতি বাতি পঢ়া শুনা চাকৰি ব্যৱসায় ডাক্তৰ ইঞ্জিনিয়াৰ সকলোৱে কামত ব্যস্ত থাকে 100% ৰাইট মই কথাষাৰ গুৰুত্ব সহকাৰে বুজি পাইছো সঁচা অৰ্থত আমাৰ গাঁৱৰ ল'ৰাবোৰ বৰ এলেহুৱা দুৰ্বল পিছপৰা স্বভাৱৰ কথাটো তুমি ঠিক কথাই কৈছা বেই লৱাদং পাবজি ফ্ৰী ফায়াৰ হেই হু লাই লাই গাছটেংগা তিদং আমাৰ গাঁৱৰ ল'ৰাবোৰ সৰুৰে পৰা ডেকা বুঢ়ালৈ বোলে পাবজি ফ্ৰী ফায়াৰ খেলত ব্যস্ত থাকি চুকলিৰ দৰে দিনে ৰাতিয়ে খেলি থকা দেখি সি কাম বন নথকা অঘৰী ল'ৰা বুলি ভাবিছে সেয়েহে আজি সমাজত একেবাৰে উন্নতি দেখা নাই হয়তো আমাৰ গাঁওখন আজি 2021 বৰ্ষতো কোনো দিশতে আগবঢ়া নাই আৰু উইলছন আলজিমিন বক্সাৰ আজি ইমানতে আলোচনা সমাপ্ত কৰো মিলিজুলি গাঁৱৰ উন্নত কৰা সংকল্পবদ্ধ হওঁ আহা Okay, right decision. Papa dia balma miki dong. Thank you so much for watching video. যদি আমাৰ ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব